সাবস্ক্রাইব। দাদা ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰাটো জৰুৰী নেকি বাৰু? মালৰ লগত পানী মিলোৱা যিমান জৰুৰী মোৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰাটো সিমান জৰুৰী। দাদা বাইদেউ আপোনালোক সকলোৱে এজন এজনকৈ সোমক, এজন এজনকৈ লাইন পাতি। ছাৰ মোক আজি বনাই দিয়ক আৰু এসপ্তাহ হ'ল আৰু নোখোৱা নোবোৱাকৈ আহি মোক গেষ্টিক হৈ গৈছেগৈ আৰু। দাদা আপোনাৰ গৰু ক'ত? গৰুজনী লওক যাওক, ফিংগাৰ প্ৰিণ্ট ল'ব লাগিব নহয়। ছাৰ মোৰ ভাগত নিজৰ আধাৰ কাৰ্ডহে লাগে, গৰুৰ কাৰণে নহয়। নাই নহ'ব দাদা, প্ৰথমে আপোনাৰ গৰুজনী বনাই ল'ব লাগিব, তাৰ পাছতহে আপোনাৰ আধাৰ কাৰ্ড হ'ব। এজন পলিৰ পৰা অৰ্ডাৰ আহিছে, উপায় নাই গম পাইছে। ছাৰ তেতিয়াহ'লে গৰুজনীৰ কাৰণে কি কি ডকুমেণ্ট লাগিব বাৰু? গৰুজনীৰ ভাগৰ পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড 1 নম্বৰ লাগিবই, আৰু 150 টকাকৈ লাগিব স্মাৰ্ট কাৰ্ডৰ কাৰণে, আৰু আপোনাৰ বেংক পাছবুক এখন লাগিব, SII বেংকৰ হ'ব লাগিব। তাৰপিছতে গৰুজনীৰ পাছপৰ্ট চাইজ 4 কপি ফটো লাগিব, আৰু যদি আপোনাৰ গৰুজনী কলি গৰু হয় নহয় 2 কপি দিলে হ'ব। ছাৰ গৰুজনীৰ কাৰণে ভোটাৰ কাৰ্ড, পান কাৰ্ড আৰু এই বেংক পাছবুক নহ'লে নহ'ব নি বাৰু? নহ'ব। প্ৰথমে আপুনি গৰুজনীৰ নামত বেংক পাছবুক এখন উলিয়াই লওক। ঠিক আছে ছাৰ, তেতিয়াহ'লে আপুনি এই এসপ্তাহৰ ভিতৰত মোক কামটো কৰি দিব আৰু দেই। ঠিক আছে কাম হৈ যাব। গৰুজনী খালি ফিংগাৰ প্ৰিণ্ট ল'ব লাগিব, সেইটো কাৰণে আপুনি অহা দিনাখন গৰুজনীক ভালদৰে খুৰাকেইটা গৰম পানী দি ধুৱাই আনিব আৰু মিঠাতেল সানি আনিব। ছাৰ মোৰ কলি ক্ষীৰতী গাইজনীৰ বেংক পাছবুক এখন উলিয়াবলৈ আছিলে। এতিয়া নহ'ব দাদা, এতিয়া লাঞ্চ টাইম চলি আছে। ঠিক আছে তেতিয়াহ'লে আপুনি কি আনিছে গোটেই লওক আৰু মই ভিতৰত ৰখি আছোঁ। দাদা আপোনাৰ কি আছিলে? এই কিবা গৰু গাখীৰ খীৰোৱা কথা কৈ আছিলে, কওক এতিয়া। এই মই গৰু গাখীৰ খীৰাবলৈ অহা নাই, গৰুৰ নামত পাছবুক এখনে উলিয়াবলৈ আহিছোঁ, উলিয়াই দিয়ক। আধাৰ কাৰ্ড আৰু 4 কপি গৰুজনীৰ পাছপৰ্ট চাইজৰ ফটো দিয়ক। আধাৰ কাৰ্ডৰ পিছতে ক'লে বেংক পাছবুক বিচাৰে, আৰু বেংক পাছবুক খুলিবলৈ ক'লে আধাৰ কাৰ্ড বিচাৰে। দুইফালে কিয় মাৰি থাকে ভাই, একফালে মাৰক না। ফ্ৰেণ্ডছ, এতিয়া বোলে গৰুৰো আধাৰ কাৰ্ড লাগিব। গম পোৱা যাব ন ইণ্ডিয়াৰ গৰু নে বাংলাদেশৰ গৰু। গৰুৰ বোলে কপালতে থাকিব বাৰ কোডটো, স্কেন কৰি দিলে ওলাই যাব কাৰ গৰু। যিসকলে গোবৰ চাই পেলাই কৈছিলে এজনী আমুকৰ গৰু তামুকৰ গৰু, কোনো প্ৰয়োজন নাই আৰু। তো ফ্ৰেণ্ডছ, দেৰি নকৰি মোৰ কলি গৰুজনীৰ নামত লাইক এটা কৰি দিয়া আৰু।